তিনিটা সত্য কথা একমাত্ৰ সময়ে চিনাকি দিয়ে। কোন কাৰ কিমান আপোন। জীৱন সংগ্ৰামত পৰীক্ষাৰ নম্বৰ নহয়, সময়ৰ অভিজ্ঞতাৰহে প্ৰয়োজন হয়। টকাই কেৱল অহংকাৰ আনিব পাৰে, সুখ আৰু সন্মান কেতিয়াও আনিব নোৱাৰে। এজনী দাৰিদ্ৰশীল ছোৱালীয়ে পাৰে এজন পাগল টাইপৰ ল'ৰাৰ জীৱন সলনি কৰি দিবলৈ। প্ৰশংসা আৰু সমালোচনা দুয়োটাই গ্ৰহণ কৰি আগবাঢ়ক, কিয়নো এপাহ ফুলৰ বাবে ৰ'দ আৰু বৰষুণ দুয়োটাই প্ৰয়োজন। নিজকে কেতিয়াও সহজলভ্য কৰি নুতুলিবা। নিজৰ মূল্য নিজেই দিবলৈ শিকা, কিয়নো সহজত পোৱা বস্তুৰ দাম নাথাকে। সেয়ে তুমি যে অমূল্য সেইটো বুজাই দিবা। বেলেগ একো নোৱাৰিলেও কমচে কম এইটোকে বুজাই দিবা যে বিচাৰিলেই তোমাক পোৱা নাযায়। কিছুমান প্ৰেমৰ সম্পৰ্ক যেতিয়া পুৰণি হয়, বাঢ়ি যায় দূৰত্ব, কমি যায় মুখৰ মাত, আৰু বাঢ়ি যায় অৱহেলা, কমি যায় গুৰুত্ব। জীৱনত কেতিয়াবা নিসংগতাৰো প্ৰয়োজন হয়, কিয়নো তেতিয়াহে নিজেই নিজক চিনাৰ, নিজে নিজক বুজাৰ বাবে সময় পোৱা যায়। কিছুমান কথা নিজৰ মাজতে ৰখাটো ভাল। নিজৰ সকলো অনুভৱ সকলোকে জনাব নালাগে, কাৰণ সকলোৱে সকলো কথা বুজি নাপায় আৰু সকলোৱে সকলো অনুভূতিৰ মূল্য দিবও নোৱাৰে। শৰীৰৰ সৌন্দৰ্যলৈ কেতিয়াও গৌৰৱ নকৰিবা, কাৰণ শৰীৰটো তোমাৰ সৃষ্টি নহয়। বংশক লৈ কেতিয়াও গৌৰৱ নকৰিবা, কাৰণ বংশ নিৰ্বাচন কৰি তুমি জন্মগ্ৰহণ কৰা নাই। গৌৰৱ কৰা তোমাৰ উন্নতি চাই আৰু চৰিত্ৰ লৈ, যিটো তুমি নিজেই গঢ়িছা। জিন্দা যিমান দিন থাকোঁ, মানুহে নিন্দাও সিমান দিনেই কৰি থাকিব। মৃত্যুৰ পাছত শত্ৰুও শলাগ ল'ব। মানুহৰ ঘৰবোৰ যিমানেই ডাঙৰ নহওক কিয়, মনবোৰ ডাঙৰ হোৱা উচিত। কিন্তু আজিকালি মানুহৰ ঘৰবোৰ যিমানেই ডাঙৰ হ'ব ধৰিছে, মনবোৰ সিমানেই সৰু হৈ আহিব ধৰিছে। জীৱন যুদ্ধত ভাগৰ লাগিলে অলপ জিৰাই লওক, কিন্তু কেতিয়াও হাৰ নামানিব। দুখত ভোগা মানুহজন এদিন নহয় এদিন সুখী হ'ব পাৰে, কিন্তু দুখ দিয়াজন কেতিয়াও সুখী হ'ব নোৱাৰে। চৰায়ে কেতিয়াও গছৰ ডাল ভাঙি পৰি যোৱাৰ ভয় নকৰে, কিয়নো সিহঁতৰ বিশ্বাস গছৰ ডালত নহয়, নিজৰ ডেউকাৰ ওপৰতহে থাকে। সেইদৰে আমিও জীৱন যুদ্ধত পৰি নাযাবলৈ নিজৰ ওপৰতহে বিশ্বাস ৰাখিব লাগে, আনৰ ওপৰত নহয়। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। ভাল পোৱা আৰু মৃত্যু দুয়োটাই মনে মনে আহে। পাৰ্থক্য মাথো ইমানেই, ভাল পোৱাই মন কাহিনীয়ে আৰু মৃত্যুৱে জীৱন। কালি যি হৈ গ'ল সেয়া পাহৰিবলৈ সাহস লাগিব, আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব, কাইলৈ যি হ'ব ভালেই হ'ব বুলি ভাবিবলৈ ভৰসা লাগিব। জন্মৰ পৰাই অভাৱ শব্দটোৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে। সেয়ে কেতিয়াও মানি নলওঁ অভাৱেই স্বভাৱ নষ্ট কৰে। নিজৰ জীৱনটোক কেতিয়াও আনৰ লগত তুলনা নকৰিবা। জীৱনত কেতিয়াও তুমি সুখী হ'ব নোৱাৰিবা। জীৱনৰ কঠিন সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৰ হ'ল ধৈৰ্য।